जोहार नमस्कार सर्वप्रथमे आमी आपनालोকক धन्यवाद दिसे जेहेतु आमी আজি দুদিন মানৰ আগত সোশ্যাল মিডিয়াত আমি কিছু আদিবাসী পিপলছ লিবারেশন আর্মিৰ মুখ্য সেনাধ্যক্ষ সাহিল মুণ্ডাৰ কিছু মন্তব্য ৰাখিছিল আমাৰ ছাত্ৰ সংগঠন আটছা আৰু আছাৰ মাজত যেহেতু তেওঁ খুব দুখ লগা কথা তেওঁ অলপ বেয়া ধৰণে মন্তব্য ৰাখি দিছে আৰু এই মন্তব্য দিয়াত আমাক কোনো আলোচনা নকৰাকৈ তেওঁ মন্তব্যখিনি ৰাখিছিল আৰু আমাৰ লগত কোনো আলোচনা হোৱা নাছিল তাৰ পিছতে আমি সোশ্যাল মিডিয়াৰ যোগেদি পোৱা কিছু ছাত্ৰ সন্থাৰ নেতাসকলে আমাক জনাইছে যে সাহিল মুণ্ডাই এনেকুৱা মন্তব্য ৰাখিছে যেহেতু ভাল নহয় আৰু আমিও অৱগত নাছিলোঁ সেয়েহে আমি আপোনালোকৰ মাধ্যমৰ যোগেদি তেওঁলোকৰ ওচৰত আদিবাসী ছাত্ৰ সন্থা আটছা আৰু আছাৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থী যেহেতু আমি গম নাপাওঁ হ'লেও সংগঠনৰ নাম লৈ তেওঁ বেয়াকৈ মন্তব্য ৰাখিছিল গতিকে ইয়াত আমাৰ একো দুখ নাছিল তথাপিও আজি আমি আপোনালোকৰ মাধ্যমৰ যোগেদি আমি ক্লিয়াৰিফিকেশ্যন দিব বিচাৰিছোঁ যে ইয়াত আমাৰ কোনো দুখ নাছিল আৰু আমাক নজনাকৈ তেওঁ বেয়াকৈ মন্তব্য ৰাখিছিল আজি আমি বোর্ড মিটিং এখন কৰি আমি কিছু সিদ্ধান্ত লৈছোঁ যেহেতু আমাৰ মাজত কেইবাজনো সংগঠনৰ আমাৰ আপলা সংগঠনৰ শীৰ্ষ নেতাবিলাক আছিল আৰু তাৰ মাজতে আমি আলোচনা মৰ্মে এটা সিদ্ধান্ত লৈছোঁ যেহেতু সাহিল মুণ্ডাই বিভিন্ন ক্ষেত্ৰত আমাৰ নুসুধা নুপুছাকৈ কোনো আলোচনা নকৰাকৈ তেওঁ নিজাববীয়াকৈ কিছুমান কাম কাজবিলাক হাতত লৈছে আৰু আমি সেইখিনি বেয়া দেখিছোঁ তাৰ কাৰণে আমি তেখেতক কেইবাবাৰো আমি জনাইছোঁ যে এইবিলাক ভাল নহয় তথাপিও তেওঁক কেইবাবাৰ আমি মাফ কৰিছোঁ কিন্তু এইবাৰ অলপ বেছিকৈ হোৱাৰ কাৰণে তাক আমি তেওঁৰ পদৰ পৰা ৰেংক ডাউন কৰিছোঁ ছাছপেণ্ড নহয় ৰেংক ডাউন কৰিছোঁ আৰু আজিৰ পৰা পিছত পৰ্যায়ত যিখিনি কাম থাকিব আমাৰ পাঁচজনীয়া এটা সমিতি আছে তেওঁৰ যোগেদিহে হ'ব যদি তেওঁ নিজাববীয়াকৈ কিবা এটা কৰে তেনেহ'লে যদি কাইলৈ বিপদ হয় তাৰ ৰেছপন্সিবিলিটি সম্পূৰ্ণখিনি সাহিল মুণ্ডাই হ'ব ইয়াত সংগঠন ইয়াৰ মাজত নোসোমায় सबके जोहार আজি मैं आदिवासी पिपल लिबारेशन आर्मिर वाइस चेयरमैन কৈ আছোঁ মোৰ নাম পিটৰ তাঁতী আজি আমাৰ এইটো মিটিং পতা হ'ল যে মানে আমাৰ যোনটো আমাৰ সাহিল মুণ্ডা ডাঙৰীয়া আমাৰ CNC আছিলে কিন্তু এতিয়া আমি এক্স কম তাক কি কাৰণে বুলি ক'লে কাৰণটো কি হ'ল সেইজনে আমাৰ আছাৰ প্ৰেচিডেণ্ট প্ৰদীপ নাগ ডাঙৰীয়াক মানে এনেকুৱা বেয়া কথা কৈ দিছে সি চেলেঞ্জ কৰি দিছে সেইকাৰণে আমি অলপ বেয়া পালোঁ সি যিটো কথা কৰিলে সি আমাৰ সংগঠনৰ নামত কোৱা নাই কাৰো লগতো মানে কাকো লগ পাই বা কাকো বোৰ্ড মিটিঙো কৰি সি কৰা নাই কথাটো সি নিজৰ খুচিত লৈ চাৰিটা ল'ৰা লৈ পেলাই সি কৰিছে কিন্তু সেই ল'ৰাবোৰে যোনে যোনে আছে সেই যদি আমাক মাপ খুজি পেলাই যদি আমাৰ সংগঠনত আহে তো আমি সিহঁতক একচেপ্ট কৰিম কিন্তু সিহঁতি যদি আমাক মাপ খুজি নাহে সিহঁতক একচেপ্ট নকৰোঁ সেই চাৰিজন যোনে আছে তাক চৰকাৰে আৰু আমাৰ প্ৰদীপ নাথ ডাঙৰীয়া এজনে মানে কি কৰিব পাৰে এজনৰ খুচি আছে সেইটো কথা কৈ আছোঁ মই আৰু আমাৰ আপলা মানুহ মানে কাৰো গলতি ইয়াত নাই কিন্তু যদি মানুহে আমাৰ আপলাৰ নামত যদি গলতি কৰি আছে সেইবিলাকক মানে চৰকাৰে যি কৰিব পাৰে একবাৰ হুদা পোছা কৰি তাৰপিছতে পুলিচে হয় যোনে হয় এৰেষ্ট কৰিলে কি কৰিলে আগত হুদা পোছা কৰিহে কৰিব লাগে নহ'লে বিনা হুদা পুছি কৰি যে মানে এটা মানুহে গলতি কৰিছে বুলি গোটেইখিনি সংগঠনৰ ল'ৰাবোৰক ধৰা ধৰি কৰা এইটো বেয়া আছে কাৰণে সেইটো নকৰিব লাগে আৰু আমাৰ সাহিল মুণ্ডা যোনটো গলতি কৰিছে সেই গলতিটোত চৰকাৰে কি কৰিব এইটো আমি চৰকাৰৰ ওপৰত এৰি দিম এইটো আছে মোৰ কথা আচ্ছা সাহিল মুণ্ডাৰ লগত ৰিজু পৰ্জা এটা আছিলে কি আছিলে এইটো ল'ৰাটো এই আজাদ মুণ্ডা তাৰপিছত আৰু এজন নতুন আহিছে সেই ল'ৰাটো আমি নাম নাজানো আৰু সাহিল মুণ্ডা হেঁতি তেখেতজন চাৰিজন আছিলে মিলি তাৰপিছতে মানে সিহঁতি তিনিজন যদি মাপ খুজি পেলাই যদি আমাৰ লগত আহে তো আমি সিহঁতক একচেপ্ট কৰিম কিন্তু সাহিল মুণ্ডাক আমি একচেপ্ট কৰিব নোৱাৰোঁ এইটো আছে আৰু আমাৰ জেনেৰেল ছেক্ৰেটাৰীজনে যিটো ক'লে যে মানে পাঁচজন আমাৰ যোনটো মানে বোৰ্ড মিটিঙত থাকিব সিহঁতিহে ডিচাইড কৰিব যিকোনো কাম হোক সিহঁতি ডিচাইড কৰিব এইটো নহয় যে মই CNC আছোঁ যে মোৰ খুচিত চলিব আৰু বাকী বোৰ্ডত মিটিং নকৰি যদি খুচি খুচি কাম কৰোঁ সেইটো কেতিয়া একচেপ্ট নকৰিব এইটো কাৰণে আমি আজি লাষ্ট এইটো কৰিছোঁ
যে আমি মিটিং পাতি পেলানি আমাৰ গোটেইখিনি আছে, আমাৰ ডিপুটি CNC আছে, আমাৰ আৰ্মি চিফ আছে, আমাৰ জেনেৰেল আৰ্মি মেজৰ জেনেৰেল আছে, আমাৰ জেনেৰেল ছেক্ৰেটাৰী আছে, গোটেইখিনি আৰু বাকীবিলাকো চবে ডাঙৰীয়াবিলাক মিলাই আমি চবেই মিটিং পাতিছোঁ, তাক আমি মানে দৰখাস্ত কৰি দিছোঁ বুলি সেইটো মানে জনাবলৈ আপোনালোকক মিডিয়াক মাতা হৈছে। মাধ্যমত আমি বিশেষ আহিবৰ মানে লগীয়া কাৰণ এইটোৱেই হ'ল যে দুদিনমানৰ আগত ছ'চিয়েল মিডিয়াত মানে কিছু আমি নিউজ পালোঁ, আমাৰ সাৰেণ্ডাৰ গ্ৰুপৰ CNC সাহিল মুণ্ডা ওৰফে আভিৰাম উপাল মুণ্ডা, তেখেতে কিছু মন্তব্য ৰাখিছিলে। যেনেকুৱা মন্তব্য ৰাখিছে আমি সেই কথাটোকে আমি ক্লিয়াৰেন্স দিবৰ কাৰণে মানে আজি আপোনালোকৰ যোগেদি আমি ইয়াত উপস্থিত হৈছোঁ। এই বিষয়টো আছিলে তেওঁ আমাৰ লগত বিনা আলোচনাত এটা ছ'চিয়েল মিডিয়াত কিছু আটচা আৰু আচাৰ মাজত মানে যিটো সংঘত তেহেঁতৰ মাজত হৈ আছে, তেওঁবিলাকৰ মাজত তেওঁ থিয় হৈ মাজত সোমাই এনেকুৱা মন্তব্য কিছুমান ৰাখিছে যাৰ কাৰণে আমি আজি অসুবিধাত পৰিব লগা হৈছে। তো তেখেতে কেনেকুৱা ধৰণে নিজে CNC বুলি পৰিচয় দি তেওঁ আগতে সাৰেণ্ডাৰ কৰাৰ পিছত আপলাৰ নামত মানে তেখেতে সাৰেণ্ডাৰ কৰি কি কৰিলে, সাৰেণ্ডাৰ কৰি কৈছে যে মই CNC বুলি, আৰু আটচাক মানে প্ৰদীপ নাগ ডাঙৰীয়া আৰু ধীৰাজ গোৱালাক তেখেতক মানে বৰ বেয়াকৈ মন্তব্য ৰাখিছে। তো আমি আউটছাইডৰ পৰা কিছু আমি বহুত প্ৰেছাৰ পাইছোঁ আৰু আমি এইটোৰ কাৰণে মানে ক্লিয়াৰেন্স কৰি দিছোঁ যে তেখেতে যি মন্তব্য ৰাখিছিলে আমাক একো নজনাকৈহে ৰাখিছিলে। সেইটো কাৰণে আটচা আৰু আচাক আমি আপোনালোকৰ মাধ্যমৰ যোগেদি জনাই দিছোঁ যে আমাৰ একো তাত দুখ নাই বা তেওঁৰ লগত আমাৰ একো জড়িত নাই। এই মানে আপোনালোকৰ মাধ্যমৰ পৰা তেওঁবিলাকক আমি জনালোঁ। চবকে জোহার। আজি মই আদিবাসী পিপল লিবারেশন আর্মির ভাইস চেয়ারম্যান কৈছোঁ, মোৰ নাম পিতৰ টাপি। আজি আমাৰ এইটো মিটিং পতা হ'ল যে মানে আমাৰ যোনটো আমাৰ সাহিল মুণ্ডা ডাঙৰীয়া আমাৰ CNC আছিলে, কিন্তু এতিয়া আমি এক্স কণ্টাক্ট। কি কাৰণে বুলি ক'লে কাৰণটো কি হ'ল, সেইজনে আমাৰ আছাৰ প্ৰেচিডেণ্ট প্ৰদীপ নাগ ডাঙৰীয়াক মানে এনেকুৱা বেয়া কথা কৈ দিছে, সি চেলেঞ্জ কৰি দিছে। সেইকাৰণে আমি অলপ বেয়া পালোঁ। সি যিটো কথা কৰিলে সি আমাৰ সংগঠনৰ নামত কোৱা নাই, কাৰো লগতো মানে কাকো লগ পাই বা কাকো বৰ্ড মিটিঙো কৰি সি কৰা নাই কথাটো। সি নিজৰ খুচিত লৈ 4টা ল'ৰা লৈ পেলাই সি কৰিছে। কিন্তু সেই ল'ৰাবোৰে যোনে যোনে আছে সেই যদি আমাক মাফ খুজি পেলাই যদি আমাৰ সংগঠনত আহে আমি সিহঁতক একচেপ্ট কৰিম, কিন্তু সিহঁতি যদি আমাক মাফ খুজি নাহে সিহঁতকে একচেপ্ট নকৰোঁ। সেই 4জন যোনে আছে তাক চৰকাৰে আৰু আমাৰ প্ৰদীপ নাথ ডাঙৰীয়া এজনে মানে কি কৰিব পাৰে সেইজনৰ খুচি আছে, সেইটোৱে কথা কৈ আছোঁ মই। আৰু আমাৰ আপলা মানুহ মানে কাৰো গলতি ইয়াত নাই, কিন্তু যদি মানুহে আমাৰ আপলাৰ নামত যদি গলতি কৰি আছে সেইবিলাকক মানে চৰকাৰে কি কৰিব পাৰে বা সোধা পোছা কৰি তাৰপিছতে পুলিচে হওক যোনে হওক এৰেষ্ট কৰিলে কি কৰিব, আগত সোধা পোছা কৰিহে কৰিব লাগে। নহ'লে বিনা সোধা পুছি কৰি যে মানে এটা মানুহে গলতি কৰিছে বুলি গোটেইখিনি সংগঠনৰ ল'ৰাবোৰক ধৰা ধৰি কৰা এইটো দিয়া আছে কাৰণে সেইটো নকৰিব লাগে। আৰু আমাৰ সাহিল মুণ্ডা যিটো গলতি কৰিছে সেই গলতিটোত চৰকাৰে কি কৰিব সেইটো আমি চৰকাৰৰ ওপৰত এৰি দিম, সেইটোৱে আছে। আচ্ছা, সাহিল মুণ্ডাৰ লগত 4জন আছে বুলি কৈছা। 4জন কোন কোন হয়, নামকেইটা ক'ব? নামটো এটা আছিলে ঋতু প্ৰসাদ, এটা আছিলে কি আছিলে আজাদ মুণ্ডা, তাৰপিছত আৰু এজন নতুন আহিছে সেই ল'ৰাটোৰ নাম নাজানো, আৰু সাহিল মুণ্ডা সিহঁতি তেখেতে 4জন আছিলে মিলি। তাৰপিছতে মানে সিহঁতি 3জন যদি মাফ খুজি পেলাই যদি আমাৰ লগত আহে তো আমি সিহঁতক একচেপ্ট কৰিম, কিন্তু সাহিল মুণ্ডাক আমি একচেপ্ট কৰিব নোৱাৰোঁ, সেইটো আছে। আৰু আমাৰ জেনেৰেল ছেক্ৰেটাৰীজনে যিটো ক'লে যে মানে 5জন আমাৰ যোনটো মানে বৰ্ড মিটিঙত থাকিব সিহঁতিহে ডিচাইড কৰিব, যিকোনো কাম সিহঁতি ডিচাইড কৰিব। এইটো নহয় যে মই CNC আছে মোৰ খুচি চলিব আৰু বাকী বৰ্ডত মিটিং নকৰি যদি খুচি কাম কৰোঁ সেইটো কেতিয়া একচেপ্ট নকৰোঁ। সেইটো কাৰণে আমি আজি লাষ্ট এইটো কৰিছোঁ যে আমি মিটিং পাতি পেলাই আমাৰ গোটেইখিনি আছে, আমাৰ ডিপুটি CNC আছে, আমাৰ আৰ্মি চিফ আছে, আমাৰ জেনেৰেল মেজৰ জেনেৰেল আছে, আমাৰ জেনেৰেল ছেক্ৰেটাৰী আছে, গোটেইখিনিয়ে আৰু বাকীবিলাকৰ চবে ডাঙৰীয়াবিলাক মিলাই আমি চবেই মিটিং পাতিছোঁ, তাক আমি মানে দৰখাস্ত কৰি দিছোঁ। সেইটো মানে জনাবলৈ আপোনালোকক মিডিয়াত মাতা। থেংক ইউ চব।